নমস্কাৰ আপোনালোক সকলোকে অনামিকা বিশ্বাস অসমৰ ছোৱালী চেনেললৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। মাজতে কিছু ব্যস্ত আছিলোঁ আৰু মোবাইলটো অলপ প্ৰব্লেম হৈ আছিলে, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। গতিকে আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। তেনেহ'লে আজি লক্ষী পূজা হয় আৰু মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই কেনেকৈ পূজাটো কৰোঁ আৰু কি কৰোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই প্ৰথমতে হালধি গছ আৰু মানকচু গছজোপা ভালদৰে মাটিৰে মুচি লৈছোঁ। এইখিনি মানে ৰেডি কৰি লওঁ। আৰু এইপিনে মই প্ৰসাদত দিবৰ কাৰণে পায়স বহুৱাই দিছোঁ। ইয়াত 1 লিটাৰ গাখীৰ আছে আৰু ইয়াত মই 2 মুঠিমান চাউল ভিজাই লৈছোঁ। এতিয়া এইখিনি বনাই লওঁ আৰু এতিয়া মই নাৰিকলখিনিও ৰুকি লওঁ। লক্ষী পূজা বুলি ক'লে পিঠা নহ'লে কেনেকৈনো হ'ব, সেইকাৰণে ভাবিলোঁ অকণমান পিঠা বনাওঁ। নাৰিকলখিনি ৰুকি লৈছোঁ। এয়া তুমি কি কৰি আছা এতিয়া? এতিয়া মই পোলা আঁকি আছোঁ। বেংগলী বুলি ক'লে, বেংগলী মানুহৰ লক্ষী পূজা বুলি ক'লে পোলাটো নাকিলে নহয় ন। তো পোলাত মই লক্ষীমাৰ পাদুকা আঁকি আছোঁ। এয়া চাওক, আপোনালোকে পোলাত লক্ষীমাৰ পাদুকা আঁকি আছে। মই যিহেতুকে পূজাৰ কামত লাগি আছোঁ, তেনেহ'লে আহকচোন আজি পাকঘৰত কোন আছে আপোনালোকক দেখুৱাওঁ আৰু কি বনাই আছে। এয়া আজি আমাৰ ৰান্ধনি। আজি কি বনাইছা? মই খিচিৰি বনাই আছোঁ আৰু লক্ষী পূজাৰ কাৰণে আজি খিচিৰি স্পেচিয়েল। একদম ধুনীয়া স্মেল আহি আছে দেই। এয়া চাওঁ, লেবৰা ভাজি বনাইছোঁ। এয়া লেবেৰা, লেবৰা ভাজি আৰু এইটো খিচিৰি হৈ আছে। একদম ধুনীয়া স্মেল আহি আছে, বনাই আছে আৰু একদম লংকা লগাই দিছে। লেবৰা ভাজি আৰু খিচিৰি আছে। বিয়াৰ পিছত এইটো মোৰ প্ৰথম লক্ষী পূজা আৰু আগতে ঘৰত কৰিছিলোঁ মাৰ লগত একেলগে, আৰু মাক দেখি দেখি শিকিলোঁ কেনেকৈ কি কি কৰে আৰু ময়ো তেনেকৈ কৰিলোঁ আৰু যিখিনি মনত আছে এনেকৈ। এতিয়া হওক দেখুৱাই আছোঁ মই কি কি আয়োজন কৰিলোঁ। এয়া চাওক, মই এনেদৰে গোটেইখিনি ৰেডি কৰি লৈছোঁ। এসো মা লক্ষ্মী, বসো মা লক্ষ্মী, থাকো মা লক্ষ্মী ঘরে ঘরে। এসো মা লক্ষ্মী, বসো মা লক্ষ্মী, থাকো মা লক্ষ্মী ঘরে ঘরে। গাছে থাকা ফুল ফলার মাঠে সোনার ধান, ও মা গাছে থাকা ফুল। আমি ৰেডি হৈ গ'লোঁ। এতিয়া
পূজা কৰিম মানে 7টা বজাৰ পৰা টাইম আছে তেতিয়া মই মানে পাচালিটো পঢ়িম আৰু এয়া চাওক কেনেকুৱা লাগিছে আমাৰ এসো মা লক্ষ্মী বসো মা লক্ষ্মী থাকো মা লক্ষ্মী ঘরে ঘরে এসো মা লক্ষ্মী বসো মা লক্ষ্মী থাকো মা লক্ষ্মী ঘরে ঘরে গাছে থাকা ফুল ফলার মাঝে সোনার ধান ও মা গাছে থাকা ফুল ফলার মাঝে সোনার ধান ভাল লাগিছে তুমি ভাতে বেঁচে এতিয়া আমাৰ পূজা আৰম্ভ হ'ব আৰু এতিয়া তোমার সন্তান এসো মা লক্ষ্মী বসো মা লক্ষ্মী এসো মা লক্ষ্মী দীপ জ্বলে সাথে শাক বাজে তোমার বাহনে পুষ্প অর্ঘ্য দেবা তোমার চরণে ও মা তোমার চরণে যে বানারে পূজে তোমায় যে বাজন স্বরে যে বানারে পূজে তোমায় যে বাজন স্বরে তুমি মাতার মন বাঁধা দাও পূর্ণ করে ও মাতা এয়া লোৱা প্ৰসাদ কি আছে প্ৰসাদত আজি চোৱা কি আছে এয়া পায়স পুৰি পিঠা কেঁচা লাড়ু বুনিয়া লাড়ু এয়া চিৰা প্ৰসাদ বুট খিচিৰি লাবৰা কল আপেল গোটেইখিনি আছে দিয়া দেখিছা মই ইমান কষ্টকৈ বনাইছোঁ এয়া চাওক আপোনালোকে প্ৰসাদ প্ৰসাদ খাবলৈ দিলে আমাৰ পূজা ইতিমধ্যে শেষ হ'ল এতিয়া আমি প্ৰসাদ খাম আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ চাই থকাৰ বাবে